নমস্কাৰ একদিন আগৰ মই অফিচত জনালো আমাৰ নিয়ম খাতিটো মানে মদ নহলে নহয় এই বহাগত এই আলুৱা চাউল আৰু এই বৰা চাউল কোনবা মিঠা খায় কোনবা তিতা খায় এইটো বৰা চাউল এইটো আলুৱা চাউল এতিয়া আমি তিতা মিঠা লগৰ সব ল'ৰা ছোৱালী সব বহি কিনে খাম আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই যাব মই দেখাই আছো এতিয়া মই মানে এইটো অলপ অলপ ঢালিম আৰু পানী দিম খাই থাকিম জনে ফাৰ্ষ্ট খাই এইটো একদম এক ফুটা খালে নিচা হৈ যাব আৰু এইটো আলুৱা চাউল এইটো বৰা চাউল এইটো মানে বৰা চাউল দিন আগত বনাই থৈ দিছো মই বহাগৰ কাৰণে এই বহাগৰ আমাৰ ই নহলে শুৰুৱে নহয় আজি আমি তিতা মিঠা গোটাইখিনি খাম লগত এই থাকব আৰু আমাৰ নিয়মৰ এইটো 1 নম্বৰ এক টুকৰা দিম এক টুকৰা বেলেগে লৈ যাব এই আমি বহাগৰ 1 তাৰিখৰ কাৰণে শুরু কৰিছো 1 নম্বৰ হৈছে মৰাপাত আপোনাৰ 2 নম্বৰ হৈছে কল পছলা আৰু 3 নম্বৰ হৈছে ঢেকীয়া শাক আৰু ইয়াৰ লগে লগে এইয়া ইমান ডাঙৰ ৰঙালাওৱে পোৱা নাযায় গুৱাহাটীত এই এটা গাছ আনছো বিচাৰি পোৱা নাই চাব আপোনালোকে আৰু 3 নম্বৰ হৈছে এই তিতা টেঙা 4 নম্বৰ হৈছে নিমপাত আৰু ইয়াৰ লগে লগে সব পাতটো মই উঠাই আছো আজি আমি ভালকে ল'ৰা ছোৱালীৰ লগত খাম আপোনালোকৰ চাব ভালকে 1 তাৰিখৰ কি খায় কেনেকা নিয়ম কৰে আপোনালোকৰ চাই যাব কাটি সাটি ললো এতিয়া বনাম আৰু এনেকা বনাব লাগে অলপ ফেৰাই গৰম কৰি তেল দিব নাগে ভাজি এয়া পানীটো আমি শুকাবা দিম তাৰপিছত অকণমান পানী দি কিনে একদম লাটকা আমি চেকি থাকিম আজিৰ দিনত অলপ খাৰ দিম হ'বই আৰু আঞ্জাটো হৈছে নামাম আৰু হৈছে খাম চাদৰ পিন্ধাই আছো হৈছে
দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱায়ে মইনা মিঠা মিঠা চেনে চুমা যাচিমে ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱায়ে মইনা মিঠা মিঠা চেনে চুমা যাচিমে কৈনো বুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ হ'লে মইনা মৰমনো আচলতে যৌৱনো আচলতে কি আজি দেখোন নাচনি ঐ নতুন নতুন লাগিছে নাচনৰ সাজতে অ মইনা জান লাহি কক খাম আজি 1 তাৰিখৰ কাৰণে আজি 1 তাৰিখ না বহুত মানুহ আহিব যিমান মানুহ আহে অলপ অলপ দিবা পাৰিলে ভাল আৰু আমি আৰু কি কৰিম বৰা চাউলৰ অলপ ৰচি ওলাই থৈ দিছো এটোৱে খাম আৰু সবে অলপ অলপ তাৰপিছত আৰু ইমান 3 মাহৰ বৰা চাউল এক ফুটা খালে অলপ গাত লাগি যায় তো বাকি মানুহ কোনবা আহিলে দিম আজি 1 তাৰিখ নহয় দে শুরু কর আকিবিলা
এই নিয়মটো আচল 1 তাৰিখৰ ফুটা হ'লে খাব লাগিব তেতিয়াহে পৰম্পৰা নিয়ম নীতি ফালা হৈ যায় এইখিনিতে মই শেষ কৰিছোঁ আপোনালোকে চাবৰ কাৰণে ধন্যবাদ আৰু মই এই 3টা পোৱালি লৈ কিনে আগবাঢ়িছোঁ আপোনালোকে চাই কিনে ছাবস্ক্ৰাইব দিব এইখিনি লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব ধন্যবাদ